আমি কিয় প্ৰেম কৰোঁ? প্ৰেমৰ পৰা শিকিবলগীয়া কি আছে? মই ভাবোঁ আনৰ প্ৰতি প্ৰেম সৃষ্টি হ'বলৈ বা আনক ভাল পাবলৈ প্ৰথমে নিজক ভাল পাব পাৰিব লাগিব, নিজৰ আৱেগ অনুভূতিক সন্মান জনাব পাৰিব লাগিব। যে প্ৰথম কথা প্ৰেমে মানুহক গণতান্ত্ৰিক হ'বলৈ শিকায়, গতিকে গণতান্ত্ৰিক চেতনাৰ কাৰণে প্ৰেমৰ ধাৰণাটো খুব বেছি গুৰুত্বপূৰ্ণ। আৰু প্ৰত্যেকটো কাম কৰাৰ অন্তৰালত যিটো শক্তি নিহিত হৈ আছে সেই শক্তিটোৱে হৈছে প্ৰেম। নমস্কাৰ বন্ধুসকল, প্ৰেমৰ দিৱসৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল কিতাপ দ্য আছামিজ বুক টিউবৰলৈ। পবিত্ৰতম অনুভূতি প্ৰেমৰ বিষয়ে ভিন্নজনৰ ভিন্ন মত। বহুতৰ বাবে সৃষ্টিৰ সোপান, জীৱন জীয়াৰ আনন্দ, কিন্তু বহুতৰ বাবে সততে অপৰাধী প্ৰেম। সকলোবোৰ অথন্তৰৰ মূলতে প্ৰেমকেই জগৰীয়া কৰিব খোজে। সঁচাকৈয়ে প্ৰেমৰ ভূমিকা কেৱল নেতিবাচক নেকি? নে তথাকথিত কিছুমান কৰ্মকাণ্ডকে আমি প্ৰেমৰ নাম দি মিছাতে প্ৰেমক বদনামী কৰিছোঁ? এইবোৰ প্ৰশ্নৰ উত্তৰ বিচৰাৰ লগতে প্ৰেম সম্পৰ্কে নিজস্ব ধাৰণাবোৰ জানিবৰ বাবে আজি ভেলেণ্টাইন ডেৰ দিনা আমি কথা পাতিছোঁ তিনিজন যুৱ বন্ধুৰ সৈতে। এয়া প্ৰথমেই অপৰাজিতা হাজৰিকা। প্ৰেমে সদায় নতুনত্বৰ উন্মেষ ঘটায়, যিয়ে ধ্বংস মাতি আনে, যিয়ে সমাজত ঋণাত্মক চিন্তা চৰ্চা বিয়পায় বা যিয়ে নিচাত্মিকাবোধ গঢ় দিয়ে, সেয়া কেতিয়াও প্ৰেম হ'ব নোৱাৰে, সেয়া অন্য কিবাহে। প্ৰেমৰ উদ্দেশ্য যেতিয়া শুদ্ধ আৰু পবিত্ৰ হয়, মই ভাবোঁ সেই প্ৰেমে অখাদ্যকো সাধন কৰাত অৰিহণা যোগাব পাৰে। সেই প্ৰেম কাৰোবাৰ বাবে অনুপ্ৰেৰণাৰ উৎস হ'ব পাৰে, অন্যথা কাৰোবাৰ বাবে আশীৰ্বাদ স্বৰূপো হ'ব পাৰে। মই ভাবোঁ আনৰ প্ৰতি প্ৰেম সৃষ্টি হ'বলৈ বা আনক ভাল পাবলৈ প্ৰথমে নিজক ভাল পাব পাৰিব লাগিব, নিজৰ আৱেগ অনুভূতিক সন্মান জনাব পাৰিব লাগিব। তেতিয়াহে অন্যৰ প্ৰতিও প্ৰেম সৃষ্টি হ'ব পাৰে বা অন্যৰ আৱেগ অনুভূতিকো আমি সন্মান জনাব পাৰোঁ। প্ৰেম সদায় মহান আৰু ই সকলোৰে ঊৰ্ধত। এই মহানতাৰ বাবেই প্ৰেমে ৰূপান্তৰৰ পথেদি বাট দিলে। হিৰুদাৰ ভাষাৰে কওঁ, প্ৰেমৰ কথাটো আৰু আনক ক'ব নোৱাৰি। নিশ্বাসৰ দৰে নিঃশব্দে যেন বিচাৰি ফুৰে শব্দ, বৰ্ণ আৰু পোহৰৰ উৎস। প্ৰেম এনেকুৱাই। তথাপি অনেক সময়ত আমাৰ প্ৰেমৰ গভীৰতা সম্পৰ্কে মনত প্ৰশ্ন উত্থাপন হয়। কেৱল ল'ৰা ছোৱালী দুজনৰ মাজৰ সম্পৰ্ক তথা সংঘাতকে আমি প্ৰেম বুলি ক'মনে? প্ৰেমৰ পাকচক্ৰত পৰি মানুহে কিয় নিজকে শেষ কৰি দিবলৈ কুণ্ঠাবোধ নকৰে? আহকচোন নৱকান্ত বৰুৱাইনো এই সম্পৰ্কে কি কয় তাকে আমি শুনো। মোৰ দৃষ্টিত আচলতে প্ৰেম বুলি ক'লে প্ৰেমৰ ধাৰণাটো ইমান বেছি সংকীৰ্ণ নহয়। মই এটা বহুত বহল ধাৰণা প্ৰেম বুলি ক'লে বুজি পাওঁ। আচলতে আমি যে জীয়াই আছোঁ, আমি যে ক'ৰবালৈ গৈ আছোঁ, আমি যে কিবা এটা কৰি আছোঁ, এই প্ৰত্যেকটো কামৰ প্ৰত্যেকটো যাত্ৰা আমি জীয়াই থকাৰ আঁৰত থকা যিটো শক্তি, সেয়া হৈছে মোৰ দৃষ্টিত প্ৰেম। আমি যদি উদাহৰণ হিচাপে চাওঁ, আমি এতিয়া আমাৰ জীৱনটোক বিভিন্ন প্ৰতিবন্ধকতা থকাৰ স্বত্তেও অহৰহ আগুৱাই নিবলৈ যে প্ৰচেষ্টা কৰি আছোঁ, সেই তাৰ অন্তৰালতে আছে আমাৰ নিজৰ প্ৰতি ভালপোৱা, আমাৰ নিজৰ প্ৰতি প্ৰেম। আমি ইয়াৰ পৰা অলপ আঁতৰি গৈ যদি আমি নৰনাৰী বা ডেকা গাভৰুৰ প্ৰেমৰ কথা কওঁ, তথাকথিত যিটো নৰনাৰী প্ৰেম, তাতো চাবলৈ গ'লে দেখিবলৈ পাওঁ যে আমি দ্বিতীয় পুৰুষক বা দ্বিতীয়জনক ভাল পোৱাৰ আগতে আমি নিজক ভাল পাওঁ, আৰু আমি যে নিজক প্ৰবলভাৱে ভাল পাওঁ সেই তাৰ কাৰণেহে আমি ইজনক ভাল পাওঁ, আৰু সেই দুয়োজনে ইজনে সিজনৰ জীয়াই থকাৰ শক্তি যোগোৱাৰ কাৰণে আমি দুয়োজন এক হৈ পৰা দেখিবলৈ পাওঁ। আৰু এই যে কেতিয়াবা মানুহ এজনে নিজকে মাৰি পেলাই নিজকে শেষ কৰি দিবলৈ কুণ্ঠাবোধ নকৰে, তাৰ অন্তৰালত থকা কাৰণটো কি? তাৰ অন্তৰালত থকা কাৰণটো এইটোৱেই যে তেওঁ নিজৰ জীৱনৰ প্ৰতি থকা যিটো ভালপোৱা, যিটো প্ৰেম, সেয়া শেষ হৈ গৈছে। সেয়েহে তেওঁ নিজকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে। গতিকে শেষত আমি এটাই কথা ক'ব পাৰোঁ, আমি জীয়াই থকাৰ অন্তৰালত, আগুৱাই গৈ থকাৰ অন্তৰালত আৰু প্ৰত্যেকটো কাম কৰাৰ অন্তৰালত যিটো শক্তি নিহিত হৈ আছে, সেই শক্তিটোৱে হৈছে প্ৰেম। আমি কিয় প্ৰেম কৰোঁ? প্ৰেমৰ পৰা শিকিবলগীয়া কি আছে? প্ৰেমৰ জৰিয়তে গঢ়ি উঠা সম্পৰ্ক এটাত সংঘৰ্ষ কিয় আহে? আহকচোন এই বিষয়ে নীতিশ কুমাৰ দুৱৰাৰ মন্তব্য শুনো। প্ৰেম বোলা যিটো ধাৰণা, সেই ধাৰণাটোৱে মানুহক আটাইতকৈ ডাঙৰ কথাটো হৈছে গণতান্ত্ৰিক হ'বলৈ শিকায়, ডেম'ক্ৰেটিক হ'বলৈ শিকায়। তাৰ কাৰণটো হৈছে যে মোৰ বাহিৰেও যে বেলেগৰো মতামত কিবা এটা বিষয়ত থাকিব পাৰে, বা বেলেগৰ মতামতক গ্ৰহণ কৰি কেনেকৈ আগবাঢ়ি যাব পাৰি, তাৰ কাৰণে যেনেকৈ আনবিলাক ছ'চিয়েল ইনষ্টিটিউশ্যন আছে, তাৰ লগতে এই ধাৰণাটোও বহুত ক্ষেত্ৰত গণতান্ত্ৰিক যিটো মানুহৰ চিন্তা প্ৰণালী, সেই চিন্তা প্ৰণালীটো বিকাশ কৰে। ঠিক তেনেদৰে মোৰ দৃষ্টিভংগীত সেইটো এটা কথা। আৰু 2 নম্বৰ কথা, লিবাৰেল হ'ব লাগে। সাধাৰণতে আমি যিমানখিনি প্ৰেম সম্পৰ্কীয় কথাখিনি আমি দেখি থাকোঁ, তাত 2 ধৰণৰ কথা দেখা যায় যে কিছুমান খুব লিবাৰেল আৰু কিছুমান খুব কনজাৰভেটিভ। ত' কনজাৰভেটিভ বা ৰক্ষণশীল হ'লে তাৰ সমস্যাটো কি হয় যে এটা খুব
পুৰুষতান্ত্ৰিকতা আহি যাব পাৰে বা যিখিনি জেণ্ডাৰ বায়াছ কথাখিনি সেই জেণ্ডাৰ বায়াছ কথাখিনি আহি যাব পাৰে কিন্তু লিবাৰেল এইকাৰণেই হ'ব লাগে বা উদাৰনৈতিক এইকাৰণেই হ'ব লাগে যে মোৰ কথাখিনিৰ বাহিৰেও যে মোৰ পাৰ্টনাৰৰ কথাখিনিও যে শুদ্ধ হ'ব পাৰে বা মই যেনেকৈ এটা ডিগনিটি বা মৰ্যাদা মোৰ যেনেকৈ আছে মোৰ পাৰ্টনাৰো যে মৰ্যাদা আছে মই যে মোৰ পাৰ্টনাৰৰ পৰিচয় নহয় সেই ধৰণৰ কথাখিনি প্ৰেক্টিছ হোৱাটো খুব বেছি গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ বিশেষকৈ আমাৰ দৰে যিসকল মিলেনিয়েলছ আৰু যিসকল আমাৰ জিলেনিয়েল তেওঁলোকৰ বৰ্তমান সময়ত এটা কথা খুব ভাল লগা যে তেওঁলোকৰ প্ৰেমৰ কনচেপ্টটো সেই আগৰ দিনৰ ৰক্ষণশীল কনচেপ্টটো তেওঁলোক নাই বহুখিনি আৰু মই গতিকে ইয়াকে ক'ব বিচাৰিছোঁ যে প্ৰথম কথা প্ৰেমে মানুহক গণতান্ত্ৰিক হ'বলৈ শিকায় গতিকে গণতান্ত্ৰিক চেতনাৰ কাৰণে প্ৰেমৰ ধাৰণাটো খুব বেছি গুৰুত্বপূৰ্ণ আৰু 2 নম্বৰ কথা প্ৰেমৰ এটা সম্পৰ্ক থকাৰ সময়ত সদায় লিবাৰেল হ'ব লাগে যে মোৰ পাৰ্টনাৰে কি কৰিব কাৰ লগত থাকিব সেইখিনি কথা ইম্প'জ কৰিব নালাগে কোনেও কাকো জোৰ দিব নালাগে তেতিয়াহে মই ভাবোঁ স্পণ্টেনিয়াছলি এনেকুৱা এটা ভাল সম্পৰ্ক এটা গুড চিভিল ৰিলেশ্যনশ্বিপ যাৰ পৰা আমি নিজে লাভান্বিত হ'ব পাৰোঁ গঠনাত্মকভাৱে তেনেকুৱা এটা আমি পাব পাৰোঁ ধন্যবাদ সকলোকে ভেলেণ্টাইন ডে তথা ভেলেণ্টাইন সপ্তাহৰ শুভেচ্ছা প্ৰেম এক চিৰসুন্দৰ অনুভূতি প্ৰেমৰ অবিহনে জীৱন অসম্ভৱ সেয়েহে আমি প্ৰেমত পৰিব লাগে জীৱনটোক ভাল পাব লাগে বিশেষ একো নকওঁ মাত্ৰ এটা ভাল লগা পংক্তি আওৰাব খুজিছোঁ প্ৰকৃততে থাকিব পাৰেনে প্ৰেমৰ কোনো দিন ৰাতি যিদিনা তুমি ফুলি উঠা খৰিকাজাই হৈ আৰু হাঁহি উঠা খিলখিলকৈ তেনে প্ৰতিটো দিন আৰু ৰাতিয়েই প্ৰেমৰ উৎসৱত মতলীয়া হৈ উঠে তেনে জীৱনৰ প্ৰতিটো প্ৰহৰ শেষত পুনৰবাৰ সকলোলৈকে ভেলেণ্টাইন ডে'ৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ লগতে আজি আমাক মন্তব্য আগবঢ়াই কৃতাৰ্থ পৰা অপৰাজিতা হাজৰিকা নৱকান্ত বৰুৱা আৰু নীতিশ কুমাৰ দুৱাৰলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেন্তে বন্ধুসকল আজিৰ ভিডিঅ'টিৰ পৰা মই হোমেনে ইমানতে বিদায় মাগিছোঁ আজিৰ ভিডিঅ'টি চাই কেনে লাগিল সেয়া আমাক জনাবলৈ নাপাহৰিব খুব সোনকালে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম তেতিয়ালৈকে কুশলে থাকক কিতাপ পঢ়ি থাকক